কথা আলোচনা কৰিম চাবা অতীতত হৈ যোৱা দুটা কামৰ ভিতৰত মানে শেষ হোৱা হৈ যোৱা বা শেষ হোৱা দুটা কামৰ ভিতৰত প্ৰথমতে শেষ হোৱা বাক্যটো বুজাবলৈ হয় বা প্ৰথমতে শেষ হোৱাটো বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স আৰু পিছত শেষ হোৱাটো বুজাবলৈ সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয় মানে দুটা কাম অতীতত আগত এটা শেষ হৈছে সেইটো হ'ল পাষ্ট পাৰফেক্ট পিছত শেষ হৈছে সিম্পল পাষ্ট The train leave before we reach the station. Leave মানে এৰা এটো ভাৰ্ব আনত আছে লিভ টু ভাৰ্ব আন আছে লিভ ভাৰ্বৰ তিনিটা ৰূপ আছে মনত ৰাখিবা লিভ লেফট আৰু লেফট ইয়াত আছে ভাৰ্ব আন ভাৰ্ব টু ভাৰ্ব থ্ৰী লিভ আছে বিফোৰ আছে তোমালোকে এটা কথা মনত ৰাখিবা মই ইয়াত সূত্ৰটো লিখি দিছো যদি বিফোৰ আৰু when থাকে বিফোৰ আৰু when থাকিলে কি কৰিব লাগে আগত সদায় কি বহাব লাগে had আৰু verb 3 মানে past perfect tense বহে কিন্তু আফটাৰ থাকিলে had আৰু verb 3 টো সদায় পিছত বহে সেইটো কথা মনত ৰাখিবা যদি হে পিছৰ ফালে কি থাকিব লাগিব আফটাৰৰ কিন্তু আগৰ ফালে verb 2 বহে মানে past tense আৰু পিছৰ ফালে had আৰু verb 3 বহে আফটাৰৰ আৰু বিফোৰ আৰু when থাকিলে কিন্তু কি বহিব past perfect টো আগত বহিব অৰ্থাৎ had আৰু verb 3 আগত বহিব আৰু simple past টো সদায় আগত বহিব পাছত বহিব এটো হেয়াকে মাজত বিফোৰ আছে আমি চিনি দিছো The train leave before we reach. We to subject, reach to verb to. মানে past tense, simple past. পিছৰ বাক্যটো কি পাস এটো ইডি আছে কি পাস এটো simple past. গতিকে ইয়াত কি বুজাইছে reach. আমি পাইছিল স্টেশন তাৰ আগতে কি গেছি ৰেলখন গেছি বিফোৰ মানে আগত বা আগতে আগত বা আগতে সেইকাৰণে আমি এনসারত কি দিছো লিভৰ হলানি কি দিছো had left. The train had left before we reach the station. আমি স্টেশন পোৱাৰ আগত ৰেলখন গুচি গ'ল আগতে গুচি গ'ল দা পেশেন্ট ডাই ৰোগীজন মৰিল বিফোৰ আগত দা ডক্টৰ কেম টু ভাৰ্ব টু এইটো পাষ্ট টেন্স সিম্পল পাষ্ট ডক্টৰ আহিছিল পিছত ৰোগী মৰিছিল আগত সেই কাৰণে ডাই হলানি কি হৈছে হ্যাড ডাই ইয়াতো লিভৰ হলানি কি হৈছে হ্যাড লেফট ইয়াতো হেয়াকে বিফোৰৰ আগত হ্যাড স্টাৰ্টেড কি হৈছে হ্যাড স্টাৰ্টেড দা মেচ স্টাৰ্ট বিফোৰ উই ৰিচ দা ফিল্ড আমি ফিল্ড পোৱাৰ আগত মেচখন স্টাৰ্ট হৈছিল সেইকাৰণে কি হৈছে হ্যাড স্টাৰ্টেড ইয়াতো এনেকুৱা আছে মোহন ড্যাশ হোম কেতিয়াবা এই ব্ৰেকেটটো পিছফাল ইয়াত মাজত দিব পাৰে বা কেতিয়াবা পিছফালও দিব পাৰে সেই কাৰণে এটো কি হৈছে ৰিচ ভাৰ্বটো এবাৰ ইয়াৰ পৰা আমি গুচি আহিছে মোহন হ্যাড ৰিচ হোম মোহন ঘৰলৈ গৈছিল হোম টু অবজেক্ট মোহন টু সাবজেক্ট ৰিচ টু ভাৰ্ব ওয়ান আছিল ইয়াতে কি হৈ গ'ল হ্যাড আৰু ভাৰ্ব 3 হৈ গ'ল ভাৰ্ব 3 হৈ গ'ল ভাৰ্ব ওয়ান সদায় ভাৰ্ব 3 হৈ যাব ইয়াতে পাষ্ট পাৰফেক্ট হ'ব লাগিলে বিফোৰ ইট স্টাৰ্টেড ৰেইনিং স্টাৰ্টেড টু ভাৰ্ব 2 যে ৰেইনিং মানে বৰষুণ তো বৰষুণ আৰম্ভ হোৱাৰ আগত মোহনে ঘৰ পাইছিল দা বেল ৰেং বেলটো বাজিছিল এই ৰেং ভাৰ্বৰ দুটা ৰূপ আছে ৰিং তিনটা ৰূপ আছে সৰি ৰিং ৰেং আৰু ৰান ইয়াত আছে ৰেং মানে পাষ্ট টেন্স সেইকাৰণে কৈছে ইয়াতে মোহন দি বেল ৰেং বেলটো বাজিছিল আফটাৰ পিছত আফটাৰ মানে পিছত মনত ৰাখিবা সেইকাৰণে আফটাৰৰ পিছত হ্যাড হয় সেইকাৰণে এটা আফটাৰৰ পিছত কি হৈ গ'ল হ্যাড ফিনিশটো কি হৈ গ'ল হ্যাড ফিনিশ Mohan had reached home after he had finished our work. The bell rang, sorry. After we had finished our work, bell to bajisil. আমি যেতিয়া কামখিনি শেষ কৰিছিলোঁ কাম শেষ হোৱাৰ পিছত বেল বাজিছিল মানে স্কুলৰ ক্লাছ শেষ হৈ গ'ল পঢ়া হৈ গ'ল তাৰপিছত বেলটো বাজিছিল আৰু কেতিয়াবা শেষ নহওঁতেও বাজি যায় তেনেকুৱা ইয়াতে চাবা when মানে যেতিয়া বিফোৰ মানে আগত আৰু এই দুটাৰ আগত সদায় হেড আৰু ভাৰ্ব 3 হয় আফটাৰ থাকিলে উল্টা হেড আৰু ভাৰ্ব 3 পিছত যায় কিন্তু মনত ৰাখিবা পিছফালে সিম্পল পাষ্ট থাকিলে কি হ'ব আগত পাষ্ট পাৰফেক্ট হ'ব কিন্তু যদি সিম্পল পাষ্ট নাথাকে যদি ভাৰ্ব ওয়ান থাকে তেতিয়া কিন্তু ফিউচাৰ পাৰফেক্ট হয় ভাৰ্ব ওয়ান থাকিলে কি হয় ফিউচাৰ পাৰফেক্ট আৰু এটা কথা মনত ৰাখিবা তোমালোকে বিফোৰ আৰু when মনত ৰাখিবা বিফোৰ আৰু whenৰ পিছত যদি ভাৰ্ব ওয়ান থাকে মানে সিম্পল প্ৰেজেন্ট হয় কি হয় সিম্পল প্ৰেজেন্ট টেন্স হয় অৰ্থাৎ ভাৰ্ব ওয়ান যদি থাকে সিম্পল প্ৰেজেন্ট মানে ভাৰ্ব ওয়ান যদি ভাৰ্ব ওয়ান থাকে তেতিয়া আগফালে কি হ'ব ফিউচাৰ পাৰফেক্ট হয় কি হয় ফিউচাৰ পারফেক্ট টেন্স হয় ফিউচাৰ পারফেক্ট টেন্স হয় ফিউচাৰ পারফেক্ট টেন্স হ'ব লাগিলে কি লাগিব শ্যাল হ্যাভ বা উইল হ্যাভ শ্যাল হ্যাভ বা উইল হ্যাভ ওর লগত কি লাগিব ভার্ব 3 একেই কথা ভার্ব 3 হৈ যাব when বিফোৰৰ আগত খালি কি প্ৰেজেন্ট টেন্স থাকিলে সিম্পল প্ৰেজেন্ট থাকিলে কি হ'ব এই উইল হ্যাভ শ্যাল হ্যাভ বা ভার্ব 3 উইল হ্যাভ কাল লগত আই আৰু উইল শ্যাল হ্যাভ হ'ব বাকি বিলাকৰ লগত কি হ'ব উইল হ্যাভ ইয়াত বুজিছানে তোমালোকে মানে দুটা কাম অতীতত হৈছিল আগত হোৱাটো বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স আৰু পিছত হোৱাটো বুজাবলৈ সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়